নমস্কাৰ আজি ভিডিওটো ক্যান্ডেলস্টিক পাৰ্ট 2 ৰ ওপৰত মই বনাইছো শুটিং ষ্টাৰ আৰু ইনভাৰ্টেড হেমাৰ এই দুডাল ক্যান্ডেলস্টিকৰ ওপৰত মই ভিডিওটো বনাবলৈ লৈছো এই দুডাল ক্যান্ডেলস্টিকৰ পজিশন চাই পেলাই আমি কেনেকৈ ট্ৰেড কৰিব পাৰো সেই বিষয়ে কম আৰু এই ভিডিওটো আৰম্ভ কৰাৰ আগে মই আপোনালোকক কেইটামান বৰ প্ৰয়োজনীয় কথা কৈ লৈছো বহুতে মোক কয় যে বাইদেউ মই ট্ৰেডিং শিকিব খুজিছো বা মইও ট্ৰেডিং কৰিব খুজিছো আপোনালোকে যদি ষ্টক মাৰ্কেটৰ বিষয়ে নাজানে বা ট্ৰেডিংৰ বিষয়ে যদি একো নাজানে আৰু তেনেকৈ যদি আপোনালোকে ট্ৰেডিং কৰিবলৈ যায় আপোনালোকৰ কিন্তু লছ হোৱাটো খাটাং গতিকে আপোনালোকে প্ৰথমে নলেজখিনি লওক লাগিলে সময় লাগক কোনো কথা নাই প্ৰথমে আপোনালোকে ডিমেট বা ট্ৰেডিং একাউণ্ট এটা খুলি পেলাই প্ৰথমে আপোনালোকে লং টাৰ্মৰ কাৰণে দুটামান ভাল কোম্পানী ষ্টক কিনি পেলাই থৈ দিয়ক এটো ইয়াৰ ওপৰত মোৰ ভিডিও বনোৱা আছে ভিডিওটো আপোনালোকে চাই লব কেনেকৈ কিনা বেচা কৰিব পাৰি তাৰ পাছত লাহে যেতিয়া জনা হ'ব বস্তুখিনি তেতিয়া আপোনালোকে সুইং ট্ৰেডিং কৰক সুইং ট্ৰেডিংৰ ওপৰত ভিডিও বনোৱা আছে সেইখিনি চাই লওক টেকনিক্যাল এনালাইসিছৰ ওপৰত ভিডিও বনোৱা আছে সেইখিনি চাই লব কেনেকৈ কিনা বেচা কেনেকৈ ট্ৰেডিং সুইং ট্ৰেডিং কৰিব পাৰি তাৰ পাছত লাহে যেতিয়া আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব নিজৰ ওপৰত কনফিডেন্স আহিব তেতিয়া আপোনাৰ যেতিয়া লাগিব যে এতিয়া মই কথাখিনি জনা হলো নিজে মই এনালাইসিছ পুৰা কৰিব পাৰো ভালকৈ ইন্টাৰডে কাৰণে মই প্ৰস্তুত হৈছো তেতিয়া আপোনালোকে ইন্টাৰডে কৰক আৰু মই ভাবো হেতু সময়ত কৰিব যেটো সময়ত আপুনি কাৰোবাৰ পৰা টিপছ লোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নহয় আৰু সাধাৰণতে ইয়াতে মই কৈ থওঁ যে আপোনালোকে কোনোবা যদি আপোনালোকক কয় যে মই ইমানখিনি টকা মোক দিয়ক মই আপোনালোকৰ কাৰণে মই এনেকৈ ষ্টক কিনি দিম হেতু কাম আপোনালোকে কেতিয়াও হেতু ভুল কেতিয়াও নকৰিব যি কৰে নিজৰ এনালাইসিছ লগাই কৰিব নিজৰ ষ্ট্ৰেটেজি লগাই কৰিব ট্ৰেডিংত লছ আৰু প্ৰফিট দুইটাই হয় কিন্তু আমি সদায় এটো চাব লাগিব যে আমাৰ লছৰ পৰিমাণটো কম হয় আৰু আমাৰ প্ৰফিটৰ পৰিমাণটো যাতে বেছি হয় যাতে আমি লছটো আমি পুৰাব পাৰো বা আমি লছটো আমি সহ্য কৰিব পাৰো গতিকে সদায় এটা সাপোৰ্ট লাগে ট্ৰেডিং কৰিবলৈ হলে হাতত পইচা লাগে এটো নহয় যে খৰকে পইচা লাগে আপোনালোকে কমকেও ট্ৰেডিং আৰম্ভ কৰিব পাৰে কিন্তু তথাপিও হাতত অলপ সাপোৰ্ট থাকিলে ভাল আগৰ ভিডিওটোত হেমাৰ আৰু হেঙ্গিং মেনৰ ওপৰত কৈ অহা হৈছে ভিডিওটো আপোনালোকে চাই লব শুটিং ষ্টাৰ আৰু ইনভাৰ্টেড হেমাৰ দেখাত হেমাৰ বা হাতুৰি নিচিনাই খালি ইয়াৰ পজিশন চাই পেলাই ইয়াৰ নামবোৰ বেলেগ হৈছে ডাউন ট্ৰেণ্ডৰ তলত যদি ইনভাৰ্টেড হেমাৰ থাকে তেতিয়াহলে আমি ইয়াত অনুমান কৰিব পাৰো যে মাৰ্কেট বুলিছ হ'ব পাৰে বুলি আৰু সেইদৰে যদি আপ ট্ৰেণ্ডৰ টপত যদি শুটিং ষ্টাৰ থাকে তেতিয়াহলে আমি ইয়াত অনুমান কৰিব পাৰো যে মাৰ্কেট বিয়াৰিছ হ'ব পাৰে বুলি এতিয়া আমি এখন ক্যান্ডেলষ্টিকৰ চাৰ্টত চাম ইয়াত দেখিছে আপোনালোকে আপ ট্ৰেণ্ডত এটা শুটিং ষ্টাৰ হৈছে আৰু তাৰ পৰাই আমি এটা অনুমান কৰিব পাৰো যে মাৰ্কেটত এটা ডাউন ট্ৰেণ্ড আহিব পাৰে বুলি ইয়াত আৰু কেইবাটা বস্তু চাবলগীয়া থাকে যদি ইয়াৰ আগৰ ভিডিওটো আপোনালোকে চাইছে তেতিয়াহলে গম পাব ইয়াত যেহেতু দেখিছে যে ইয়াত বায়াৰ্ছতকৈ সেলিং প্ৰেছাৰটো বেছি ষ্ট্ৰং হৈছে ক্যান্ডেলষ্টিকৰ প্যাটাৰ্ন এটা চাই পেলাই আমি কেনেকৈ অনুমান কৰিব পাৰো যে ইয়াত বায়াৰ্ছ বেছি ষ্ট্ৰং হৈছে নে সেলাৰ্ছ বেছি ষ্ট্ৰং হৈছে হেতু ইয়াৰ আগৰ ভিডিওটোত কোৱা হৈছে সেই ভিডিওটো এবাৰ চাই লব আমি ট্ৰেডিং কৰিবৰ কাৰণে জিডাল ক্যান্ডেলষ্টিক আমি চাম ধৰিলক ইয়াত আমি শুটিং ষ্টাৰ ক্যান্ডেলষ্টিকডাল চাইছো গতিকে এডাল ক্যান্ডেলষ্টিকৰ নেক্সট জিডাল ক্যান্ডেলষ্টিক সেই ক্যান্ডেলষ্টিকডাল আমি চাব লাগিব আপোনালোকে এটো জায়গাত ট্ৰেড লব পাৰে বা শৰ্ট সেলিং কৰিব পাৰে বা এন্ট্ৰি কৰিব পাৰে আৰু এটো জায়গাত ষ্টপ লছ লগাব লাগিব এতিয়া আমি চাম ইনভাৰ্টেড হেমাৰ ইয়াৰ পজিশন আৰু কেনেকৈ ট্ৰেড কৰিব পাৰি এটো জায়গাত এটা ইনভাৰ্টেড হেমাৰ ডাউন ট্ৰেণ্ডৰ তলত আছে আৰু ইয়াৰ পাছতে আপ ট্ৰেণ্ড হৈছে এতিয়া আমি জুম কৰি চাওঁ ইয়াত ক্যান্ডেলষ্টিকডালৰ ৰেড বা গ্ৰীন লৈ কোনো কথা নাই ইয়াত আমি অনুমান কৰিব পাৰো যে ডাউন ট্ৰেণ্ডৰ তলত ইনভাৰ্টেড হেমাৰ থাকিলে মাৰ্কেটত আপ ট্ৰেণ্ড আহিব পাৰে বুলি এই ইনভাৰ্টেড হেমাৰডালৰ এটো হৈছে হাই আৰু এটো হৈছে লো গতিকে আমি যদি ইয়াৰ নেক্সট ক্যান্ডেলডাল এটো জায়গাত আমি ট্ৰেড কৰিব বিচাৰো তেতিয়ালে ইয়াত অলপ ৰিস্ক থাকিব পাৰে কাৰণ ইয়াৰ যেটো ক্লোজিং প্ৰাইস হেতু ইনভাৰ্টেড হেমাৰৰ হাইটকে তলত আছে সেই কাৰণে আমি ইয়াৰ নেক্সট ক্যান্ডেলডালৰ এটো জায়গাত এন্ট্ৰি কৰিব পাৰো আৰু এটো জায়গাত ষ্টপ লছ লগাব লাগিব ষ্টপ লছ লগাবৰ কাৰণে ক্যান্ডেলষ্টিক এডালৰ হাই আৰু লোটো সোৱাৰ লগতেও আপোনালোকে এন্ট্ৰি আৰু এক্সিটৰ কাৰণে আপোনালোকে সাপোৰ্ট আৰু ৰেজিস্ট্যান্স সোৱাটো প্ৰয়োজন আৰু তাৰ কাৰণে সাপোৰ্ট আৰু ৰেজিস্ট্যান্সৰ আপোনালোকৰ নলেজখিনি থাকিব লাগিব মই ভিডিও বিলাকত মাজে যেটো সময়ত যেটো কথা কোৱাটো প্ৰয়োজনীয় বুলি ভাবো সেই সময়ত আপোনালোকক কিছুমান কথা কৈ যাম যে এটো সময়ত আপোনালোকে এখিনি চাই লব গতিকে সাপোৰ্ট আৰু ৰেজিস্ট্যান্সৰ ওপৰত ভিডিও মই বনোৱা আছে আপোনালোকে এই ভিডিওটো চাওতে সেই ভিডিওটো লগে চাবলৈ নাপাহৰিব তেতিয়া কি হয় আপোনালোকৰ নলেজটো লগে হৈ গৈ থাকিব এতিয়ালৈকে আপোনালোকে দেখাত একে ধৰণৰ ক্যান্ডেলষ্টিক যেনে হেমাৰ আৰু হেঙ্গিং মেন
শ্বুটিং ষ্টাৰ আৰু ইনভাৰ্টেড হেমাৰ এইকেইটাৰ যদিও দেখাত একেই কিন্তু এইকেইটাৰ কেণ্ডেলষ্টিকৰ পজিশ্যন চাই পেলাই আমি কেনেকৈ ট্ৰেড কৰিব পাৰোঁ সেইখিনি এই দুটা ভিডিঅ'ত মই ক'লোঁ আপোনালোকে চাই পেলাই প্ৰেক্টিছ কৰিব আৰু এইটো নহয় যে অকল এডাল কেণ্ডেলষ্টিক চাই পেলাই আমি ট্ৰেডিং কৰিব লাগিব বা এণ্ট্ৰি বা এক্সিট কৰিব পাৰোঁ বহুতখিনি কথা আছে অলৰেডি মই কেইবাটাও ভিডিঅ' টেকনিকেল এনালাইচিছৰ ওপৰত বনোৱা আছে সেই ভিডিঅ'কেইটা আপোনালোকে চাব আৰু নেক্সট মই কেণ্ডেলষ্টিকৰ ওপৰত আৰু ভিডিঅ' বনাই যাম আৰু আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে ভিডিঅ'টো অহাৰ লগে লগে আপোনালোকে পায় আৰু লগতে মোৰ ফেচবুক পেজটো লাইক আৰু ফ'ল' কৰি থ'ব তেতিয়াহ'লে আজিলৈ আহোঁ নমস্কাৰ